জনস্বাস্থ্য সেৱাত আজি আৰু এক খোজ আগবাঢ়িব পাৰিছোঁ। আমাৰ হন্স ফাউণ্ডেশ্যন আৰু ৰেজনিয়া যিটো কোম্পানী লিমিটেড তেখেতসকলে আজি এখন এম্বুলেন্স মোবাইল মেডিকেল ইউনিট য'ত আমাৰ টেষ্ট কৰিবৰ কাৰণে বহুতো আমাৰ লেব আছে। ইয়াতে এজন ডক্টৰ থাকিব, এজন লেব টেকনিচিয়ান থাকিব, এজন ফাৰ্মাচিষ্ট থাকিব আৰু এজন নাৰ্ছ থাকিব। তেখেতসকলে 5জনীয়া এটা টীম মুঠতে আজিৰ পৰা আমাৰ স্বাস্থ্য সেৱা পৰীক্ষা কৰাৰ কাৰণে প্ৰত্যেকটা গাঁৱত একদম ঘৰত গৈ পেলাই আমাৰ ৰোগীসকল বা প্ৰিলিমিনাৰী যিটো আমাৰ ডাউটফুল পেচেণ্ট আছে, এই ডাউটফুল পেচেণ্ট থকাবিলাকক আমি চেম্পল কালেকশ্যন কৰিম আৰু চেম্পল কালেকশ্যন কৰি পেলাই ইয়াতে লগে লগে টেষ্ট ৰিপৰ্টটো লৈ ল'ব। টেষ্ট পোৱাৰ লগে লগে তাক যেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে এইটো ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিম। তো এইটো আমাৰ আজি চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আমাৰ দুখন ডিষ্ট্ৰিক্টৰ কাৰণে তেখেতসকলে এইটো স্থিৰ কৰিছে। ইতিমধ্যে হন্স ফাউণ্ডেশ্যনে 4খন এম্বুলেন্স মোবাইল ইউনিট লৈ পেলাই কাম কৰি আছে। এইটো আৰু এইবাৰ অলপ বেলেগ, ৰেজনিয়া কোম্পানী নিজেই এই ব্যৱস্থাটো কৰিছে, যাৰ ফলত আমাৰ গাঁৱে গাঁৱে যিটো আমাৰ প্ৰিলিমিনাৰী মানে বেমাৰ আইডেণ্টিফাই লেব বা ব্লাড মানে আমাৰ চেম্পল বা টেষ্ট কৰি পেলাই বেমাৰী চিনাক্তকৰণত আমাৰ যথেষ্ট সহায় হ'ব আৰু এইটো একোজ ষ্টেপ মানে ওৱান ষ্টেপ ফৰৱাৰ্ড বুলি আমি ক'ব পাৰিম। ৰাইজ কিদৰে উপকৃত হ'ব পাৰে? ইয়াৰ বিনামূলীয়া চিকিৎসা হ'ব, ঘৰত গৈ পেলাই টেষ্ট হ'ব, টেষ্টৰ পিছত যিটো আমি নিজেই ট্ৰিটমেণ্ট কৰিব পাৰে ইয়াৰ ট্ৰিটমেণ্টটো হ'ব আৰু যিটো বেমাৰ আইডেণ্টিফাই কৰা হ'ল আমাৰ যিটো ৰেফাৰেল হস্পিটেলবিলাক আছে, এই ৰেফাৰেল হস্পিটেলবিলাকত আমি বেমাৰীবিলাকক আমি ফৰৱাৰ্ড কৰি দিম। ৰাইজৰ উপকাৰ সেইখিনিয়ে যে ঘৰতে থাকি পেলাই বিনা মানে ভয়ত বা বিনা সময় নষ্ট নকৰাকৈ আৰু ডক্তৰক বাট নোচোৱাকৈ আমি নিজেই ঘৰত গৈছোঁ, নিজৰ আমাৰ গাঁৱতে ডক্তৰবিলাক আহি লেব টেকনিচিয়ানবিলাকে আহি পেলাই আমাক স্বাস্থ্য পৰীক্ষা কৰাত আমাৰ যথেষ্ট সহায়ক হ'ব বুলি আমি ভাবিব পাৰোঁ। কিমান দিনত এইটো আজিৰ পৰা আৰম্ভ হ'ল আৰু এইটো কিমান দিনৰ কাৰণে নহয়, এইটো পাৰ্মানেণ্ট বস্তু। এইটো আমি ইয়াত স্বাস্থ্য সেৱাৰ কাৰণে কাম কৰিবৰ কাৰণে আমি মানে পাৰ্মানেণ্ট তেখেতসকলৰ লগত আলোচনা কৰি আমি এটা আলোচনাৰ মাধ্যমেৰে আমি এই চিকিৎসাটো আগবঢ়াইছোঁ। এইটো পাৰ্মানেণ্ট বস্তু। ये मोबाइल मेडिकल यूनिट हम लोगों ने फर्स्ट फेज में जो स्टार्ट किया था वो बजाली में था। ये हमारा सेकंड फेज है। पहला फेज बहुत सक्सेसफुल रहा। अब ये दूसरा फेज है जो हम चिरांग और देन कोकराझार में चला रहे हैं। इसमें बेसिकली जो अंडर प्रिविलेज्ड लोग हैं जो कि डॉक्टर्स के पास नहीं जा पा रहे हैं, बहुत सारे कारण हैं उसके, और बहुत सारी बीमारियों को इग्नोर करते हैं, उनके लिए है। पहला चीज़ होता है स्क्रीनिंग, जिसके कारण आपको पता चल जाएगा कि कौन कौन सी बीमारियां हैं। बहुत सारे टेस्ट हम कर रहे हैं, इसमें इंक्लूड किया है, जिससे वो सारी बीमारियों को पहले ही पकड़ा जा सकता है और उस पे जो है रेस्ट क्योर किया जा सकता है। तो ये जो है प्रोग्राम जो है, पहला जो फेज था हमारा 6 महीने का था, इस बार जो है हम लोग 1 साल के लिए चला रहे हैं। बेस्ड ऑन जैसा फीडबैक रहेगा तो फिर आगे हम कंटिन्यू करेंगे।
প্ৰায় মানুহবিলাকৰ প্ৰায় মানুহবিলাকৰ মোটামুটি অলপমান থাকে